কলিতা আৰু ভনিতা কলিতা দুয়োৰে ঘৰ হাজোৰ বাৰাঘাটি 7 বছৰ ধৰি দুয়োকে ভাল পায় এৰি চলিব নোৱাৰে প্ৰতি পল প্ৰতি ক্ষণ যেন ৰোমিও জুলিয়েটৰ প্ৰেম কাহিনীৰ দৰে জ্বলন্ত প্ৰেম দুয়োৰ মাজত দীৰ্ঘদিনীয়া প্ৰেমক প্ৰকৃত ৰূপ দিয়াৰ বাবে সংকল্পেৰে দুয়োৰে ৰচিছিল সংসাৰ পতাৰ এক সপোন হঠাৎ দুয়ো প্ৰেমিক যুগলৰ জীৱনলৈ নামি আহিল কাল ধুমুহা এটা প্ৰচণ্ড ধুমুহাই কোবাই দিলে দুয়োৰ প্ৰেমৰ মাজত প্ৰেমিকা ভনিতা আক্ৰান্ত হ'ল দুৰাৰোগ্য ব্লাড কেঞ্চাৰ ৰোগত এপদ দুপদ কৰি সংসাৰ পাতিব খোজা অৰূপ আৰু ভনিতা আজি স্তব্ধ উন্নত চিকিৎসাৰ বাবদ প্ৰয়োজন হৈছে বৃহৎ অৰ্থৰ সাম্প্ৰতিক মুম্বাইৰ প্ৰিন্স হস্পিটেলত ভনিতাৰ চিকিৎসা চলিছে যদিও অৰ্থৰ অভাৱত চিকিৎসা আধৰুৱা কৰি ঘৰলৈ উভতি আহিব লগা হৈছে ভনিতা নিজৰ জীৱনতকৈও প্ৰেমিকা ভনিতাক ভাল পোৱা প্ৰেমিক অৰূপে আজি কান্দিছে হিয়া উচুপি পশ্চিম বৈগক মহাবিদ্যালয়ৰ স্নাতক চূড়ান্ত বৰ্ষৰ ছাত্ৰী ভনিতাৰ পিতৃ ৰবীন কলিতাই দিন হাজিৰা কৰি পৰিয়াল চলাই আছিল এইগৰাকী মেধাৱী ছাত্ৰী ভনিতাৰ জীৱন ৰক্ষাৰ বাবে সহায় বিচাৰিছে মুখ্যমন্ত্ৰীৰ লগতে সকলো ৰাইজ তথা বিভিন্ন দল সংগঠনৰ জীৱন যুদ্ধত হাৰ নমনা এই প্ৰেমিক যুগলৰ মূৰত আজি কলা ডাৱৰে আগুৰি ৰাখিছে যদিও আপোনাৰ মোৰ অকণমান সহায়ৰ জৰিয়তে এই প্ৰেমিক যুগলৰ মাজত ঘূৰাই আনিব পাৰিম হাঁহি কোনো সদাশয় লোকে সহায় কৰিব বিচাৰিলে SBIৰ কমাৰকুছি শাখাৰ একাউণ্ট নাম্বাৰ 3844278675 IFSC SBIN 0005092 যোগে সহায় সাহায্য আগবঢ়োৱাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৱে কাটৰ আহ্বান জনাইছে কি হৈছিল মানে আজি আপোনাৰ 4 মাহ মানৰ পৰা ভনিতা কলিতা মানে মই ভাল পাই আছিলোঁ তেওঁ তাৰপিছত তেওঁ মাজে মাজে অলপ সুস্থ হৈ থাকে আমি জ্বৰ নহ'লেও আমি ভাইৰেল চাইডৰ কিবা এনেকুৱা জ্বৰ বা কৰোণাৰ টাইমত জ্বৰ হৈ থাকে আমি এইটো বুলি ভাবি আছোঁ তাৰপিছত মাজতে আমি ইয়াত দিলীপ ডেকা ছাৰকো দেখালোঁ দিলীপ ডেকা ছাৰে কৈছে যে এটা কাম কৰা তোমালোকে ব্লাড টেষ্টিং একবাৰ কৰাই দিয়া ব্লাড টেষ্ট আমি ৰঙাত কৰাব দিলোঁ স্পৰ্শত তাৰপৰা আহিলে আহি আপোনাৰ পিছত ছাৰে ক'লে যে নাই ব্লাডত কিবা এটা ইনফেকশ্যন আছে গতিকে তোমালোকে মেডিচিন ডক্টৰক দেখাই লোৱা এনেকৈ ক'লে আৰু সেইমতে আমি অৰূপ শৰ্মা ছাৰৰ তাত গ'লোঁ GMCৰ তাতে তেখেতৰ চেম্বাৰো আছে তাতো দেখা আমি তাৰপিছত ছাৰে তাৰ পৰা আমাক হেৰি কৰি ট্ৰেন্সফাৰ কৰি আমাৰ GMCত লৈ গ'লে যে তোমালোকে হেমাট'লজিত তোমালোকে দেখাই লোৱা তাত ভাল ডক্টৰনী এজনী আছে জিনা ভট্টাচাৰ্য বাইদেউ তাৰপিছত আমি তাত গ'লোঁ যাই গোটেইখিনি টেষ্ট চেষ্ট কৰাই দিলোঁ সোমবাৰে বেলবৰৰ দিনা আছিলে আৰু পূজাৰ সিদিনাখন আমি লৈ গ'লোঁ তাৰপিছত যাই তাত ব্লাড টেষ্টবিলাক কৰি বায়োপচি ৰিপৰ্ট কৰিব দিলে বন মেৰু ৰিপৰ্ট কৰিব দিলে গোটেইখিনি আমি দিলোঁ আৰু কৰিবৰ কাৰণে তাৰপিছত নেক্সট ক'লে যে আজি তোমালোকে ইয়াত থাকা কালি তোমালোকৰ যিহেতুকে ইয়াত থাকিব নালাগে আমি এটা সন্দেহ কৰিছোঁ ছাৰে আল্টিমেটলি মোক ছিগনেল এটা দি দিছে যে তেওঁ বৰ্তমান ব্লাড কেঞ্চাৰত আমি অলপ সন্দেহ কৰিছোঁ ব্লাড কেঞ্চাৰত সন্দেহ কৰিছোঁ গতিকে কিমান দূৰ সঁচা এইটো আমি গম নাপাওঁ ৰিপৰ্টবিলাক আহিব দিয়া তাৰপিছত আমি চাই ল'ম একদিন আমাক তাত ৰাখিলে ছাৰে ৰাখি নেক্সট দিনাৰে ছাৰে আমাক মানে ক'লে যে তোমালোক আজি যোৱা গতিকে থাকিব নালাগে ব্লাড কেঞ্চাৰ বুলি আমি মানে হেৰি কৰিছে আমি আজি আপোনাৰ ৰবিবাৰে আমি গৈছিলোঁ মুম্বাইত প্ৰিন্স আলি হস্পিটেলত তাত গৈ তাৰমানে আমাৰ অসমৰে ডক্টৰ হয় তেখেত খৰচ তেখেত কৈছে যে সুধিলে আৰু মাতি নি কেনে যে আপোনাৰ এনে ফাইনেন্সিয়েলটো কিমান শক্তিশালী সুধিলে ছাৰক ক'লোঁ যে ছাৰ মোৰো ফাইনেন্সিয়েলৰ পৰা মোৰো সিমান সামৰ্থ্য নাই গতিকে তেওঁৰ ফালৰ ফালৰ পৰা মোৰ সিমান হেৰি নাই গতিকে কিমানমান খৰচ লাগিব ছাৰে ক'লে যে দুটা ইয়াত আছে অপশ্যন যদি মই এটা তোমাক বন মেৰু ৰিপৰ্টটো অহা নাই বৰ্তমান যদি কিবা বন মেৰু ৰিপৰ্ট বেয়া আহি যায় ভগৱানে নকৰক ছাৰে এনেকৈ কৈছে যে 50-60 লাখ টকা লাগি যাব বা 80 লাখ টকা লাগি যাব সামৰ্থ্যটো নাই মোৰতো নাই মই এনে আপোনাৰ ইমামী ডিষ্ট্ৰিবিউটৰত কৰি আছোঁ মুখ্যমন্ত্ৰী ছাৰক এইটো আহ্বান জনাইছোঁ যে মোৰ যি আমি ইমান দিন আজি 6-7 বছৰ ভাল পায় তেওঁক বহুত ভাল পাই পেলাইছিলোঁ গতিকে ঘৰৰ ফালৰ পৰা মান্তি হৈছিলে হোৱাৰ পিছত আমাৰ আল্টিমেটলি কোৰ্ট মেৰেজো হৈছে আমি ৰঙিয়াত কোৰ্ট মেৰেজ কৰিছোঁ গতিকে মোৰ খবৰ মানে ভাষা নাই মই কি কৰিম আৰু মোৰ
দিন নাযায় ৰাতি নোপোৱা হৈছে গতিকে আৰু মই তেওঁক বহুত ভাল পাইছিলোঁ ভাল পাই মই তেওঁৰ নাম পৰ্যন্ত মই ইয়াত লিখি লৈছিলোঁ ইমানখিনি ভাল পাওঁ তেখেত তেওঁক গতিকে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ অসমবাসী ৰাইজক তথা আৰু আমাৰ দল সংগঠনৰ ৰাইজক আমি আহ্বান জনাইছোঁ অতি সোনকালে যাতে মোৰ প্ৰেমিকাক সকলোৱে সহায় সহযোগ কৰি সুস্থ কৰি ঘূৰাই দিয়ক তেনেকুৱা ধৰণৰ অনুৰোধ জনাইছোঁ কি নাম প্ৰেমিকা প্ৰণীতা কলিতা তোমাৰ নাম মোৰ নাম শ্ৰী অৰূপ কলিতা ঠাইখিনি বাৰাঙাটি ঠাইখিনি বাৰাঙাটি মোৰ ঘৰ গৌৰামুৰিত হয় গৌৰামুৰিত হাজোৰ পৰা প্ৰাঞ্জল কলিতা ৰিপৰ্ট অসম টাইম